हेलो फ्रेंड्स लास्ट भिडिओत मैं কৈছিলো যে আপুনি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন মোবাইলত ডাউনলোড কৰিব পাৰিব কিন্তু প্ৰবলেমটো হ'ল যে বহুতৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক নাই বা যদিও আছে কিন্তু সিমখন এক্টিভ নাই তেনেহলে আপুনি কেনেকৈ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব এই বিষয়ে UIDAI এ নতুন সাৰ্ভিস আৰম্ভ কৰিছে যে আপুনি 50 টকা দি আৰু এখন নতুন আধাৰ কাৰ্ড লাভ কৰিব পাৰিব সো গাইজ আজিৰ ভিডিওটোত মই স্টেপ বাই স্টেপ দেখুৱাই দিম যে কেনেকৈ আপুনি আধাৰ কাৰ্ডখন ৰিপ্ৰিন্টৰ বাবে এপ্লাই কৰিব পাৰিব তেনেহলে বলক আমি ভিডিওটো আৰম্ভ কৰো আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ৰিপ্ৰিন্টৰ বাবে এপ্লাই কৰিবলৈ হলে প্ৰথমতে আধাৰ এপটো ওপেন কৰক ओपन करार पिছত আপুনি ইয়াত প্ৰথমত যেটো দেখা পাইছে ডাউনলোড আধাৰ তাৰ পিছত আপুনি অৰ্ডাৰ আধাৰ ৰিপ্ৰিন্ট এটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে অৰ্ডাৰ আধাৰ ৰিপ্ৰিন্ট ইজ এ পেইড সাৰ্ভিস আপুনি ইয়াৰ বাবে টকা দিব লাগিব আপুনি 50 টকা পে কৰিব লাগিব আপুনি ইয়াত টাৰ্মস ও কন্ডিশন এটো টিক মাৰ্কটো লগাই লব তাৰ পিছত ওকেত ক্লিক কৰক ওকেত ক্লিক কৰাৰ লগে লগে ইয়াত দুটা অপচন দেখা পাইছে প্ৰথমটো হ'ল এ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যদি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে অৰ্থাৎ আপুনি আধাৰ কাৰ্ড বনাওতে যেটো মোবাইল নাম্বাৰ দিছিলে হেতু যদি বৰ্তমান এক্টিভ আছে তেনেহলে আপুনি এটোত ক্লিক কৰক যদি আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো নাই তেনেহলে এন আনৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে এন্টাৰ আধাৰ নাম্বাৰ বা VID ভাৰ্চুৱেল ID ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত আপুনি এন্টাৰ সিকিউৰিটি ক্যাপচা আপুনি ক্যাপচাৰ ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত এন্টাৰ ইয়োৰ নন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব আৰু তাৰ পিছত ৰিকুৱেষ্ট OTP ত ক্লিক কৰক মই মোৰ ডিটেইলছ খিনি এন্টাৰ কৰি লৈছো তাৰ পিছত আপুনি ৰিকুৱেষ্ট OTP ত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি যেটো মোবাইল নাম্বাৰ দিছে এটোত এটা OTP আহিব OTP টো ইয়াত এন্টাৰ কৰিব লাগিব OTP টো এন্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাইড ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত পেমেন্টটো পে কৰিব লাগিব মেক পেমেন্টত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে আপুনি বহুতো অপচন আছে কাৰ্ড ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড UPI নেট বেংকিং মই UPI ৰ জৰিয়তে পে কৰিব বিচাৰিছো সেই কাৰণে UPI ত ক্লিক কৰিছো তাৰ পিছত মই ফোনপেৰ জৰিয়তে পে কৰিব বিচাৰিছো সেই কাৰণে ফোনপেত ক্লিক কৰিছো ফোনপেত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ UPI ID টো দিব লাগিব ফোনপে UPI ID টো এন্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাইড ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে ইয়াত দেখাই দিছে চাওক মোৰ এই ফোনপে UPI ID এটো ভেৰিফাই হৈ গল তাৰ পিছত প্ৰসেছত ক্লিক কৰক প্ৰসেছত ক্লিক কৰাৰ লগে লগে এনেকা এটা ইন্টাৰফেস দেখা পাইছে মোৰ পেমেন্টটো সাকসেসফুল হৈ গল তাৰ পিছত মই ডানটোত ক্লিক কৰি দিছো মোৰ আধাৰ কাৰ্ডখন ৰিপ্ৰিন্টৰ বাবে এপ্লাই হৈ গল কিন্তু এটো পেন্ডিংত আছে ইয়াত দেখা পাইছে এটো গ্ৰীণ কালাৰত পেন্ডিং বুলি লিখা আছে এটো সাকসেসফুল হোৱাৰ পিছত আপোনাৰ ইয়াত একনলেজমেন্ট নাম্বাৰ এটা আহিব তাৰ পিছত আপুনি চেক